ভোজপুৰী ছাত্ৰ লাগিও নহ'ব, নচলিব। আৰু এই ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজে স্কুটি চলাই আছো, তেতিয়াহ'লে বুলেট চলাব পৰা হ'লে ষ্টুপিড ইয়াত নহ'ব, ইয়াত নহ'ব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব। কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব লাগে। এইবোৰ নচলিব, গুণ্ডামি নচলিব। আৰু শুনক, মই একদম চিধা চিধি কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহৰ ভোট লাগে, না মোক বিহাৰী মানুহৰ ভোট লাগে, না মোক বঙালী মানুহৰ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে, খুব পিতা হ'ব, খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় আৰু ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গোৰ মাৰিব। হা, আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালে মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং বৰটোপ ঠাল তৰোৱাল আৰু ঠাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাক যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপ্সৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হ'ব। একদম আমি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে। আৰু দাদা, আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে? আপুনি ৰাজহুৱা কৰক, 3জন বদন কোন গৈছিলে? সেই বদন কি জাগাত কাণত ধৰাব লাগিব। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব, কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে। আৰু এটা কথা, ভোজপুৰী সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা। ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহ'ব। এতিয়াৰ পৰা একো নহ'ব। বহুত সহ্য কৰিলো। চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ। সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব। সেইটো প্ৰস্তাৱ লওক। একদম হয় নে ৰাইজ? আমি ইয়াৰ ভূমিপুত্ৰ মানুহ, তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই। আমিও চৰবোৰ খাবলৈ জীয়াই থকা নাই। আৰু আমাৰ চৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক। এইবোৰ অসমত নচলিব, উজনি অসমলৈ নচলিব দিয়া নহ'ব। এইখিনিকে কলো। মই কথাবোৰ ক'লে বিতৰ্ক হয়, মই কথাবোৰ ক'লে মোক গুণ্ডা বুলি কয়। কিন্তু যদি মই আকৌ কৈছো, যদি আমি গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডাৰ সমাজৰ প্ৰয়োজন আছে। কৰিব লাগিব গুণ্ডামি দেশ আৰু জাতিৰ স্বাৰ্থত, অসম নামৰ মাজনীৰ স্বাৰ্থত। ইহঁতে চল পায়, আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে। মাৰোৱাৰীখিনিয়ে চল পায়, আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে। সেই মাৰোৱাৰী সমাজক কৈছো, জেলৰ ভিতৰো আটাইতকৈ ডাঙৰ গুণ্ডাটো মইহে হওঁ। এইটো কথা মনত ৰাখিম। মই জেললৈ ভয় নকৰো, জেল মোৰ দ্বিতীয় ঘৰ। এইবোৰ কথা কৈ লাভ নাই। কিন্তু সিদ্ধান্তবোৰ হওক। আৰু বসন্ত গগৈ ডাঙৰীয়াক, চিতু বৰুৱাক মই ধন্যবাদ দিছো। এটা বসন্তৰাই এই অনা অসমীয়া শ্ৰেণীটোৱে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই। আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে, আমাৰ দল সংগঠনবোৰৰ মাজত অৰিয়া অৰি কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়া সেইটো কথাও মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক। আজি ৰসাজৰ মালিক থাকোঁতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰসাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহ'লে ৰসাজ বন্ধ কৰি দিয়া হ'ব ৰসাজ। এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই আহোঁতে কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত
মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছিল মানে কি আমাক অপমান কৰা হৈছে হা আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে বীৰ লাচিতাৰাক অপমান কৰা হৈছে জাতীয় সংগ্ৰামী সেনাক অসমীয়া যুৱ মঞ্চক উজনি অসম মুছলিম কল্যাণ পৰিষদ আহোম জাতীয় গণমঞ্চ অনুসূচিত জাতি ছাত্ৰ সন্থা সবকে অপমান কৰা হৈছে হা কথা টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি এইবাৰ পৰা নহ'ব সংগ্ৰাম হ'ব আৰু এটা কথা যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব সেইটো লিখি ৰাখক আমি শিৱসাগৰীয়া হওঁ এইখিনিকে